নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধুসকল, যোন শ্ৰোতা বন্ধু বৰ্তমান মোৰ চেনেলত নতুনকৈ আহিছে, ইয়াৰ আগতে তেখেতসকলে মোৰ চেনেলটো চোৱা নাই, তেখেতসকলে বিশেষ অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'টো শেষলৈকে যাতে চাই আৰু চাই পেলাই যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰো নিশ্চয় কৰি দিব। এইটো এটা বিশেষ অনুৰোধ। আৰু যিসকল শ্ৰোতা বন্ধু মোৰ লগত আগৰ পৰা জড়িত, যিসকল মোৰ আগৰ ছাবস্ক্ৰাইবাৰ হয়, তেখেতসকললৈ অনুৰোধ যাতে মোৰ ভিডিঅ'টো যাতে লাইক কৰি দিয়ে আৰু যদি নটিফিকেশ্যন বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব পাহৰি গৈছে তেতিয়াহ'লে যেন সেইটো নিমিষতে প্ৰেছ কৰি লয় বন্ধুসকল। তো আৰম্ভ কৰিছোঁ আজিৰ টপিকটো। আজি কথা পাতিম বন্ধুসকল পিতৃদোষ সম্পৰ্কে। পিতৃদোষ আপোনালোকে বহুতে চাগে শুনিছে, জ্যোতিষবিদ্যাত পিতৃদোষৰ বিষয়ে বহুত জ্যোতিষীয়ে কৈ থাকে, নহয় জানো? কাৰোবাৰ কুণ্ডলীত পিতৃদোষ থাকে, কাৰোবাৰ পিতৃদোষ ঘৰত কুণ্ডলীত নাথাকিলেও ঘৰত পিতৃদোষ লাগি যায়। ঠিক আছে, এতিয়া পিতৃদোষ দুই ধৰণে লাগে বন্ধুসকল। এটা হ'ল কুণ্ডলীত থাকিলে পিতৃদোষ লাগে আৰু দ্বিতীয়তে হ'ল বন্ধুসকল ঘৰত যদি আপোনাৰ ভুলৰ কাৰণে কিবা যদি আপুনি সামান্য ভুল কৰে সেইবিলাকৰ কাৰণে পিতৃদোষ লাগে। গতিকে সেই বিষয়ে এতিয়া আগলৈকে আমি আলোচনা কৰিম, কি ভুল কৰিলে পিতৃদোষ লাগে, কেনেকৈ লাগে। ঠিক আছে, তাৰ আগতে আলোচনা কৰিলোঁ বন্ধুসকল, আপোনাৰ ঘৰত যে পিতৃদোষ আছে সেই বস্তুটো আমি কোনো জ্যোতিষীক নেদেখুৱাকৈ বা কোনো ধৰণৰ ভৱিষ্য গণনা কৰা মানুহক নেদেখুৱাকৈ কিছুমান এনেকুৱা চিমটমছ আছে যিবিলাক যদি আমি নিজে ফ'ল' কৰোঁ আমি সেই সম্পৰ্কে অৱগত হ'ব পাৰোঁ যে আমাৰ ঘৰত পিতৃদোষ আছে নে নাই। আৰু যদি পিতৃদোষ আছে তেনেকুৱা পিতৃদোষৰ বন্ধুসকল নিবাৰণো আছে। পিতৃদোষ কোনো ধৰণৰ মহাদোষ নহয়, নিজৰ সামান্য ভুলৰ কাৰণে এইবিলাক দোষ লগা যায়, যিবিলাক নিজৰ কৰ্তব্যৰ পৰা মানুহ বিচলিত হ'লে এইবিলাক দোষ লাগে। কিবিলাক কৰ্তব্য মই আপোনালোকক কৈ আছোঁ অকণ দেৰিকৈ। ঠিক আছে, এতিয়া শুনক আপোনালোকে কেনেকৈ গম পাব প্ৰথমতে যে পিতৃদোষ আপোনালোকৰ ঘৰত আছে, তাৰ কিছুমান লক্ষণ। যদি আপোনালোকৰ ঘৰত আপোনালোকে যিমান বাজেট আপোনালোকৰ তাতকৈ আপোনালোকৰ ব্যয় বেছি হৈ যায়, যেনেকৈ নহওক মাহত কিবা নহয় কিবা জঞ্জাল লাগি আপোনালোকৰ ব্যয় বেছি হৈ যায়। ঠিক আছে, তেনেকুৱা যদি লক্ষণ আছে আপোনালোকৰ ঘৰত তেতিয়াহ'লে হয়তো পিতৃদোষৰ কাৰণে হ'ব পাৰে। যদি আপোনালোকৰ কোনো ধৰণৰ আলহী দুলহী আপোনালোকৰ আত্মীয় মানুহৰ লগত যদি আপোনালোকৰ যদি মনৰ ভাৱ নিমিলে, যদি মনৰ বিচাৰ নিমিলে, যদি বিচাৰধাৰাৰ মাজত পাৰ্থক্য আহে বা তাৰতম্য ঘটে, তেতিয়াহ'লেও আপোনালোকে বুজিব লাগে যে আপোনালোকৰ ঘৰত পিতৃদোষ থাকিব পাৰে। আৰু যদি আপোনালোকৰ ঘৰত কোনো ধৰণৰ উন্নতি হোৱা নাই, মানে আপোনালোকে ছেভিংছ কৰিব পৰা নাই, পইচাটো আপোনালোকে ঠিকে ইনকাম কৰি আছে কিন্তু সেই পইচাবিলাক আপোনালোকে উপযুক্ত স্থানত উপযুক্ত জেগাত আপোনালোকে ইউজ কৰিব পৰা নাই, বিনিয়োগ কৰিব পৰা নাই, যাৰ কাৰণে আপোনালোকে বৰ্তমান পইচা ইনকাম কৰিও লছত চলি আছে, আপোনালোকৰ দিন কোনো ভালৰ ফালে অহা নাই। তেনেকুৱা যদি আপোনালোকৰ ঘৰত হৈ আছে তেতিয়াহ'লে আপোনালোকে জানিব সেইটো আপোনালোকৰ সম্পূৰ্ণৰূপে পিতৃদোষৰ লক্ষণ হয় বা পিতৃদোষ আপোনালোকৰ আছে। আৰু যদি আপোনালোকৰ ঘৰত এনেকুৱা হৈছে যিকোনো যদি আপোনালোকে শুভ কাৰ্য কৰিব বিচাৰিছে, যিকোনো শুভ কৰ্ম ফালে আপোনালোকে মন মেলিছে, তেতিয়াহ'লে কি হয়, যিকোনো ধৰণৰ বাধা বিঘিনি আপোনালোকৰ ফালে আহে, যিবিলাক অকস্মাত বাধা বিঘিনিৰ ভিতৰত পৰে। ঠিক আছে, তেনেকুৱা ধৰণৰ বাধা বিঘিনি আপোনালোকৰ ফালে আহে আৰু আপোনালোকৰ সেই শুভ কামটো কৰোঁতে বহুত ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি হয়। যদিও সেই শুভ কামটো সম্পন্ন হয় কিন্তু শুভৰূপে সম্পন্ন নহয়, অসংখ্য বাধা বিঘিনিৰ মাজেৰে গৈ পেলাই কামটো সমাপন কৰিবলগীয়া হয়। যদি সমাপন কৰে আৰু বহুত সংখ্যক কামটো কি হয় আধাতে ৰখিয়ে যায়। ঠিক আছে, তেনেকুৱা যদি হৈছে তেতিয়ালৈকে আপোনালোকে জানিব আপোনালোকৰ ঘৰত পিতৃদোষ আছে। বন্ধুসকল, মই যিকেইটা কাৰণ আপোনালোকক এতিয়া কৈ আছোঁ বৰ্তমান, যিকেইটা লক্ষণ, তাৰে যদি 3টাতকৈ বেছি লক্ষণ আপোনালোকৰ লগত মিলি গৈছে তেতিয়ালৈকে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত পিতৃদোষ আছে। যদি আপোনালোকৰ এনেকুৱা হৈছে যে আপোনালোকে বহুত পৰিশ্ৰম কৰিছে, বহুত আপোনালোকে নিজৰ কামক লৈ ডেডিকেটেড, নিজৰ কাম আপোনালোকে বহুত ভালকৈ কৰে, যিয়ে কাম নকৰক, আপুনি চাকৰিয়ে কৰক বা বিজনেছেই কৰক, আৰু সেইমতে আপুনি যেনেকুৱা কষ্ট কৰিছে কিন্তু সেইমতে আপুনি ৰিজাল্ট অকুপাই কৰিব পৰা নাই, সেইমতে আপোনাৰ ৰিজাল্ট অহা নাই, যদি তেনেকুৱা হৈছে বন্ধুসকল তেতিয়াহ'লেও জানিব যে আপোনাৰ ঘৰত পিতৃদোষৰ চিমটমছ আছে। আৰু যদি আপোনাৰ ঘৰৰ যিবিলাক মূল সদস্য, আপোনাৰ ঘৰত যি মা দেউতা ভণ্টি ভাইটি, এইসকলৰ মাজত যদি সদায় মতবিৰোধ চলি থাকে, যদি ইজনে সিজনৰ লগত মত নিমিলে বা ঘৰৰ 3জন মানুহৰ মত মিলে 2জন মানুহৰ মত নিমিলে, বা 3জন মানুহৰ মত মিলে 2জন মানুহৰ নিমিলে, বা 2জনৰ মত মিলে 4জনৰ নিমিলে, যে তেনেকুৱা যদি কিবা ঘটনা ঘটি আছে আপোনালোকৰ ঘৰত, আপোনালোকৰ পৰিয়ালত, তেতিয়াহ'লে জানিব আপোনালোকৰ ঘৰখন, আপোনালোকৰ পৰিয়ালটো পিতৃদোষৰ দ্বাৰা এফেক্টেড। এতিয়া বন্ধুসকল ক'ম কুণ্ডলীত পিতৃদোষ থকাৰ উপৰিও পিতৃদোষ কিয় লাগে মানুহৰ। ঠিক আছে, কিছুমানৰতো জন্মৰ পৰা কুণ্ডলীত থাকে, সেইবিলাকৰ কাৰণো মই পিছত চৰ্চা কৰিম। এতিয়া আৰম্ভ কৰোঁ যে কুণ্ডলীত
নাথাকে, কিন্তু মানুহ পিতৃদোষৰ দ্বাৰা এফেক্টেড হয় আৰু সেইটো মানুহে কিছুমান নিজৰ ভুলৰ কাৰণে হয়। আৰু কিয় হয় সেই সম্পৰ্কে এতিয়া আমি অলপ আলোচনা কৰিম। পৰিবাৰত আপোনালোকৰ ফেমিলিত যদি কাৰোবাৰ অকাল মৃত্যু হৈছে, ঠিক আছে, যিয়ে নহওক লাগিলে দুৰ্ঘটনা হওক, বেমাৰ হৈ বয়সতকৈ আগতে মৃত্যু হৈছে, কোনোবা ডেকা সদস্য আছিল বেমাৰ হৈ আগতে মৃত্যু হৈ গ'ল, কোনোবাই আপোনাৰ আত্মহত্যা কৰি মৃত্যুবৰণ কৰিছে আপোনালোকৰ ফেমিলিত, আপোনালোকৰ বংশত, ঠিক আছে, তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকৰ ঘৰত পিতৃদোষ লাগিব পাৰে, ঠিক আছে। আৰু তেনেকুৱা ধৰণৰ পিতৃদোষটো কেনেকুৱা হয় সেই সম্পৰ্কে মই এতিয়া বিতংকে নকওঁ, কাৰণ সেই সম্পৰ্কে যদি বিতংকে কওঁ তাত ডিটেইলছ ভিডিঅ' যদি মই বনাব খোজোঁ ভিডিঅ' বহুত দীঘল হৈ যাব, আধা ঘণ্টাৰ ভিডিঅ' হৈ যাব, ঠিক আছে। সেইটোৰ বিষয়ত মই বেলেগকৈ এটা ছেপাৰেট ভিডিঅ' আনি দিম। আৰু যদি আপোনালোকৰ মাতা পিতাৰ যেতিয়া আপোনালোকৰ দেহাৱসান হয়, যেতিয়া তেখেতসকলৰ মৃত্যু হয়, তেখেতসকলৰ যদি অন্ত্যেষ্টিক্ৰিয়াত আপোনালোকে ভালকৈ নকৰে, ঠিক আছে, আৰু যদি তেখেতসকলৰ যি বছৰেকীয়া শ্ৰাদ্ধ, সেই শ্ৰাদ্ধ যদি ভালকৈ নকৰে, অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত যি পিণ্ডদান, সেই পিণ্ডদান যদি ভালকৈ নকৰে, ঠিক আছে, তেতিয়াহ'লে কি হয় আপোনালোকৰ ঘৰ পিতৃদোষৰ দ্বাৰা এফেক্টেড হয়। আৰু যিটো বছৰেকীয়া শ্ৰাদ্ধ যদি আপোনালোকে বছৰে বছৰে কৰি নাথাকে, তেতিয়াহ'লেও আপোনালোকৰ ঘৰত হঠাতে পিতৃদোষৰ আৰম্ভণি হৈ যাব পাৰে। এই বন্ধুসকল যি পিতৃদোষ সম্পৰ্কে কৈ আছোঁ, এই পিতৃদোষৰ পৰা কেনেকৈ আপোনালোকে নিবাৰণ লাভ কৰিব পাৰিব সেই সম্পৰ্কে ভিডিঅ' মই আগৰ ভিডিঅ'টো বনাই দিম, ইয়াৰ পিছৰ ভিডিঅ'টো মই সেই বিষয়ে বনাই দিম। গতিকে সেই ভিডিঅ'টো পাবলৈ বন্ধুসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, আৰু ভিডিঅ' শেষত ভাল লাগিলে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু বন্ধুসকল যদি পিতৃদোষৰ দ্বাৰা আপোনালোকৰ ঘৰ এফেক্টেড হৈ থাকে তেতিয়াহ'লে কি হয়, আপোনালোকৰ ঘৰত এই যিবিলাক মই সমস্যা ক'লোঁ সেইবিলাকৰ ওপৰত নতুন নতুন ঘটনা সদায়, নতুন নতুন এক্সিডেণ্ট আপোনালোকৰ লগত সদায় হ'বলৈ আৰম্ভ কৰে। যেনেকুৱা ধৰণৰ উদাহৰণ দিওঁ, এই ধৰক আপোনালোকৰ কাৰোবাৰ হঠাৎ ৰাস্তা দি গৈ থাকোঁতে এক্সিডেণ্ট হৈ গ'ল কাৰোবাৰ, ঠিক আছে, আৰু কি হৈ গ'ল আপোনালোকৰ ক'ৰবাত কোনোবাফালে গৈ আছিল, যাওঁতে কোনোবাই কি কৰিলে হঠাৎ ক'ৰবাত কিবা লাগি গ'ল, ক'ৰবাত দুখ পাই গ'ল, ঠিক আছে, তেনেকুৱা হ'ব পাৰে। ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ মাজত আপোনাৰ সদায় হাহাকাৰ হুলস্থুল কোলাহল লাগিয়ে থাকিব, কোনোদিন এইটোৰ ষ্টপেজ নাই। কিন্তু যদি আপোনালোকে তাৰ কাৰণ বিচাৰে আপোনালোকে কোনো কাৰণ বিচাৰি নাপায়, দেখা পাব এটা সৰু কথাতে কাজিয়া লাগি গ'ল কিন্তু গোটেই ঘৰৰ মানুহে লাগি গ'ল, তেনেকুৱা হয় অকল পিতৃদোষৰ কাৰণতে, ঠিক আছে। আৰু যদি বন্ধুসকল আপোনালোকৰ ঘৰত বিশেষ লক্ষণ এইটো, যদি আপোনালোকৰ সন্ততিৰ ক্ষেত্ৰত অসুবিধা হৈ আছে, ঠিক আছে, যদি আপোনালোকৰ একেবাৰে সন্তান হোৱাই নাই বা যিমান সন্তান হৈছে যদি আপোনালোকৰ সেই সন্তান সমস্ত আপোনালোকৰ পুত্ৰী সন্তান হৈছে, মই কথাটো কোৱাৰ কাৰণে মোক ক্ষমা কৰি দিব। আজিকালি পুত্ৰ আৰু পুত্ৰীৰ মাজত কোনো ভেদভাৱ ৰাখি মই কথাটো কোৱা নাই, পুত্ৰ আৰু পুত্ৰী একে সমান, কিন্তু যিটো পুৰণা পৰম্পৰা, যিটো ৰীতি নীতি, যিটো শাস্ত্ৰই কয় মই সেইটোহে কৈ আছোঁ। যদি আপোনালোকৰ ঘৰত অকল পুত্ৰীয়ে হৈছে, যদি আপোনালোকে পুত্ৰ সন্তান হোৱা নাই, কেইবাবাৰো আপোনালোকে ট্ৰাই কৰিছে কিন্তু আপোনালোকৰ ঘৰত ল'ৰা সন্তানৰ মুখ আপোনালোকে দেখা নাই, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে বুজিব এইটো পিতৃদোষৰ কাৰণ। কাৰণ যদি পিতৃদোষ যদি আপোনালোকৰ ঘৰত লাগে তেতিয়াহ'লে কি হয়, যিটো নিজৰ বংশ বৃদ্ধি হয়, ঠিক আছে, যিটো আপোনালোকৰ বংশ বৃদ্ধি, সেই বংশ বৃদ্ধিৰ চাইকেলটো কি হয় ৰখি যাবলৈ ধৰে, অৰ্থাৎ সেই চাইকেলটোত আপোনাৰ বাধাৰ সৃষ্টি হয়, আগুৱাবলৈ বহুত ধৰণৰ বাধা বিঘিনি আপোনালোকৰ ওপৰত আহি পৰে। যেনেকুৱা ধৰণৰ সন্তান হ'লেও অকল পুত্ৰী সন্তান হয়, পুত্ৰ সন্তান নহয়, ঠিক আছে, কাৰণ চবে যেনে আমাৰ এটা পুৰণিকলীয়া পৰম্পৰা আছে, এতিয়া পুত্ৰৰ প্ৰতি কোনো ভেদভাৱ নকৰে, সেইটো আমিও নকৰোঁ, কোনো কৰাটো উচিতো নহয় বুলি আমি কওঁ, কিন্তু মানুহে ভাবে বা শাস্ত্ৰত উল্লেখ আছে যে পিতৃবংশ সদায় আগবঢ়ায় পুত্ৰই। গতিকে যেতিয়া নিজৰ বংশ আগবঢ়োৱাৰ প্ৰশ্ন আহি পৰে তেতিয়া সদায় পুত্ৰৰ কথাটো মনলৈ আহে। যদি এই ক্ষেত্ৰত যদি কিবা অসুবিধা আপোনালোকে সন্মুখীন হৈ আছে তেতিয়াহ'লে আপোনালোকে বুজিব যে আপোনালোকৰ ঘৰ পিতৃদোষৰ দ্বাৰা এফেক্টেড হৈ থাকিব পাৰে, আৰু তাৰ কাৰণে আপোনালোকে কোনো বিজ্ঞ ব্যক্তিক বা কোনো বিজ্ঞ জ্যোতিষীৰ লগত পৰামৰ্শ বিচাৰিব পাৰে বা ল'ব পাৰে। আৰু নতুবা মই পিতৃদোষ নিবাৰণৰ ভিডিঅ' আনি আছোঁ, মোৰ অনাগত ভিডিঅ'সমূহত আপোনালোকে সেইটো পাই যাব। আৰু সেই উপায়বিলাকো যদি আপোনালোকে অৱলম্বন কৰি লয়, আপোনালোকৰ যিকোনো ধৰণৰ পিতৃদোষ যদি কুণ্ডলীত আছে সেইটোও নোহোৱা হৈ যাব। আৰু যদি এনেকুৱা ধৰণৰ অকস্মাত আপোনালোকৰ ঘৰত পিতৃদোষ লাগি যায় বা পিতৃদোষৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়াহ'লে সেইটো নোহোৱা হৈ যাব। তো আজিলৈ ইমানেই বন্ধুসকল, আশা কৰোঁ পিতৃদোষ সম্পৰ্কে মই আপোনালোকক যিখিনি জ্ঞান দিলোঁ বা যিখিনি মোৰ বক্তব্য মই আপোনাৰ আগত দিলোঁ সেইখিনি আপোনালোকৰ কাৰণে উপকাৰী হ'ব, আৰু আপোনালোকে তাৰ উপকাৰ আপোনালোকৰ জীৱনত নিশ্চয় ল'ব পাৰিব। ঠিক আছে বন্ধুসকল, তো আজিলৈ ইমানেই, ধন্যবাদ।